কি খবৰ ভালে আছে নে সুনাজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকলৈ আৰু এটা ৰেচিপি লৈ আহিছো আজি মই গাহৰি মাংস বনাম অলপু তেল ব্যৱহাৰ নকৰাকৈ কেৰাহিত বনাম কেনেদৰে বনাম আপোনালোকক দেখাম এতিয়া বলক ৰেচিপিটো এতিয়া ষ্টাৰ্ট কৰো ফাৰ্ষ্টতে মই মাংসখিনি ভালদৰে ধুই ললো তাৰ পাছতে এয়া দুটা ডাঙৰ বিলাহী কাটি লৈছো আদা নহৰু পেষ্ট কৰি লৈছো এটা গোটাকৈ নহৰু লৈছো পিয়াজ বহুত বেছি লোৱা নাই সৰু সৰু সাইজৰ দুটা পিয়াজ লৈছো আৰু আলু এটা বা সৰু সাইজৰ দুটা আলু লৈছো এতিয়া মই স্টাৰ্ট কৰো কেনেকৈ বনাও আপোনালোকক দেখাই যাম ভিডিওটো হেকলৈকে চাই থাকিব কেৰাহীখন মই গৰম হ'বৰ বাবে দিলো এতিয়া মই ইয়াত এনেকুৱা যিবিলাক তেল আছে এই তেলৰ মাংসখিনি ইয়াত ফাৰ্ষ্টতে তলত দি দিম দি ইয়াৰ পৰা তেল উলাবলৈ দিম আৰু গেছটো অলপমান কমাই দিম গেছটো যদি বঢ়াই দিও মাংসখিনি দেৰি যাব ভাল নালাগিব সেইভাবে কমাই দিছো আৰু যিবিলাক তেল মাংস আছে সেইবিলাক মই বাছি বাছি এনেদৰে কেৰাহীখনত তেলকণ লগাকৈ দি দিছো আৰু বাকি যিবিলাক তেল নথকা মাংস আছে সেইবিলাক মই এনেদৰে ওপৰতে দি দিছো এনেদৰে সকলোবিলাক দিয়া হৈ গ'ল এতিয়া মই অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিম এতিয়া মই ঢাকনখন অতৰাই চাইছো এতিয়ালৈকে তেল ওলোৱা ষ্টাৰ্ট হোৱা নাই এইবিলাক পানীয়ে হয় আৰু অলপ টাইম এনেদৰে ঢাকন দি ৰাখি দিম তেতিয়া যিখিনি তেল আছে সেইখিনি ওলাই যাব এতিয়া মই আকৌ এবাৰ ঢাকনখন অতৰাই চাইছো এবাৰ ধুনিয়াকৈ তেল ওলাইছে তেছা মাংসৰ পৰা বহুত তেল ওলাই গৈছে এক্সট্ৰাকে মই অলপ তেল ইয়াত দিয়াই নাই এতিয়া মই ইয়াত কাটি থোৱা পিয়াজখিনি দিম কাটি থোৱা পিয়াজখিনি দিয়াৰ পাছতে মই আৰু অলপ দেৰি লৰাই এনেদৰে ফ্ৰাই কৰি পিয়াজখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিম তেতিয়ালৈকে আৰু অলপ তেল ওলাব পিয়াজখিনি দিয়াৰ পাছত মই ভালদৰে মিক্স কৰি ললো এতিয়া মই আকৌ অলপ টাইমৰ বাবে ঢাকনখন দি ৰাখি দিম পিয়াজখিনি ভালদৰে ভাজ খাইলে আৰু অলপ ভাজিব লাগিব তথাপিতো এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিছো নিমখখিনি দিয়াৰ পাছতে মই ভালদৰে আকৌ মিক্স কৰি লৈছো এতিয়া মই ইয়াত মছলা দিম ফাৰ্ষ্টতে মই ইয়াত মিট মছলা দিছো তাৰ পাছতে অলপমান ৰেড চিলি পাউডাৰ দিছো আৰু লগত অলপমান জালুকৰ গুড়া দিছো আৰু হালধিও মই লগতে দি দিছো এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি আৰু অলপ টাইমৰ বাবে সিজিবলৈ ৰাখি দিম এতিয়া মই অলপ টাইমৰ বাবে ওপৰতে এনেকৈ আদা নহৰুকণ দি অলপ টাইমৰ বাবে আকৌ ঢাকন দি ৰাখি দিছো মছলাবিলাক ভালদৰে মিক্স হৈছে এতিয়া মই আদা নহৰুখিনি এনেদৰে লৰাই আকৌ মিক্স কৰি লৈছো আৰু লগতে মই যিটো গোটাকৈ এটা নহৰু ৰাখিছিলো দিবৰ বাবে এতিয়া মই ইয়াত দি দিছো এনেকৈ দিয়াৰ পাছতে মই ভালদৰে সকলোবিলাক লৰাই লৈছো এতিয়া মই ইয়াত আলু কিটুকুৰা দি দিছো
আলুখিনি দিয়াৰ পাছতে মই এতিয়া মাংসৰ লগতে আলু কেইটুকুৰাও আৰু অলপ টাইমৰ বাবে সিজিবৰ কাৰণে ঢাকন দি ৰাখি দিম। এনেদৰে ঢাকন দি ৰাখি দিছোঁ। আলু সিজিছে, তথাপিতো আৰু অলপ সিজিব লাগিব, বহুত বেছিও সিজা নাই। এতিয়া মই ইয়াত যিখিনি কাটি থৈছিলোঁ বিলাহীখিনি দি দিম। বিলাহীখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছিলোঁ, সেইবাবে অলপ সোনকালে দিবলগীয়া হৈছে, তেতিয়াহে ভালদৰে গলি যাব। বিলাহীখিনি এতিয়া দিয়াৰ পাছতে মই ভালদৰে আকৌ মিক্স কৰি লৈছোঁ। বিলাহীখিনি দিয়াৰ পাছত এতিয়া মই আকৌ এনেদৰে ঢাকন দি অলপ টাইমৰ বাবে ৰাখি দিম। বিলাহীখিনি অলপ গলিব তেতিয়া। তাৰ পাছতে অলপ টাইমৰ পাছত আকৌ মই দেখাই আছোঁ। বিলাহীখিনি গলিছে, এনেদৰে ভাগি গৈছে গলি আৰু অলপ গলিবলৈ বাকী আছে। তেতিয়া মই অলপমান লৰাই দিছোঁ, মাজে মাজে এনেদৰে লৰাই থাকিলে তেতিয়া তলত লাগি নাযায়, নহ'লে তলত লাগি যাব, কাৰণ তেলো দিয়া নাই যিহেতু। এতিয়া মই অলপ টাইমৰ বাবে আকৌ এনেদৰে ৰাখি থৈ দিম। এতিয়া মই আকৌ অলপ টাইমৰ বাবে এনেদৰে ৰাখি দিয়াৰ পাছতে বিলাহীখিনি সম্পূৰ্ণভাৱে গলি গ'ল আৰু আলুও সিজিলে। এতিয়া মই ইয়াত অলপমান পানী দিম। পানী মই গৰম কৰিয়ে থৈছিলোঁ, সেইবাবে এতিয়া মই ইয়াত পানীখিনি বহুত বেছি নিদিওঁ, অলপমান দিম। অলপমান পানী দিয়াৰ পাছতে মই এনেদৰে লৰাই সকলোবিলাক মিক্স কৰি দিছোঁ। আৰু অলপ টাইমৰ বাবে এনেকৈ ৰাখি দিম। এতিয়া মই ঢাকন নিদিওঁ আৰু গেছটো অলপমান বঢ়াই দিম। অথনিৰ পৰা মই চিমতে বনাই আছিলোঁ, গেছটো কমাই লৈ, কাৰণ অলপো তেল ব্যৱহাৰ কৰা নাছিলোঁ, সেইবাবে তলত লাগি যাব বুলিয়ে কমাই বনাই আছিলোঁ। এতিয়া পানী দিয়াৰ পাছতে মই গেছটো বঢ়াই দিছোঁ। এতিয়া অলপ টাইমৰ বাবে মই এনেকৈ ৰাখি দিম। মাংস ৰেডি হৈ গ'ল। সকলোবিলাক ভালদৰে সিজিলে, ধুনীয়া কালাৰো আহিছে। এতিয়া মই মাংসখিনি নমাব পৰা হৈ গ'ল। আৰু মাংস বনাই থাকোঁতেই মই লগতে ৰুটিও ৰেডি কৰি ল'লোঁ। মাংসখিনি মই এতিয়া এটা ডাঙৰ বাটিত উলিয়াই ল'লোঁ। আৰু আজি আমি ৰাতিৰ সাঁজ ৰুটিৰ লগত গাহৰি মাংসৰে জুতি ল'ম। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ৰেচিপিটো একেবাৰে সহজ আৰু সেইবাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ খাই মই বিৰাট ভাল পাওঁ, ভাবিলোঁ আপোনালোকেও ভাল পাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।